হেল্ল' গাইজ বডি নম্বৰত এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজত আহিছোঁ। তো মই আছোঁ এটা ইমান ধুনীয়া লোকেশ্যনত। তো লোকেশ্যনটো চাওক, ইফালে মোৰ লগত আছে বা আৰু আমি গৈ আছোঁ মানে এটা মন্দিৰলৈ। ক'ৰ মন্দিৰত গৈ আছোঁ, কিয় গৈ আছোঁ চাওক গাইজ। বছৰৰ প্ৰথম দিন মানে গ'ল, যিহেতু আজি হ'ল 3 তাৰিখ। তো গৈ আছোঁ ইফালে, চাওক গাইজ। চ' গাইজ ভিডিঅ'টো একদম ইমান ধুনীয়া ৰাস্তাৰ মাজেৰে এনজয় কৰি যাওক আৰু একেলগে চাই যাওক। কেনেকুৱা হয় কমেণ্ট কৰি জনাব গাইজ, একেলগে চাই যাওক। হেল্ল' গাইজ, ফাইনেলি মানে আহি পালোঁ। ইফালে আমাৰ আগত আছে মন্দিৰ, তাৰপাছত তাৰমানে আহিলোঁ, বহুত দিন আহিম বুলি গাড়ী চাড়ী পাৰ্কিং কৰি ল'লোঁ গাইজ। তো ইফালে মানে পিকনিক খাই আছে মানুহবিলাক, আছে এইফালে ডেন্স চেন্স চলি আছে গাইজ, দোকান চোকান আছে। তো ভিডিঅ'টো আগবাঢ়ক ব'লক গাইজ। গাইজ আমি মানে মন্দিৰত এতিয়া মানে সোমাই আছোঁ, ইফালে দিগৈছে মন্দিৰ। তো ব'লক গাইজ, ভিডিঅ'টো একদম শেষলৈ চাই থাকক। আজি মানে বেলেগ মজাদাৰ হ'ব বহুত দিনৰ মূৰত। তো ব'লক গাইজ। চাকি তাকি ল'লোঁ, চাকি লৈ তাৰপিছত এতিয়া চাকি তাকি দিম। তাৰপাছত কি হয় গাইজ গোটেইখিনি চাই যাব। ইফালে দিব লাগে নেকি, এইটো এটা মন্দিৰ, তাৰপিছত বহুত আছে গাইজ। ইফালে পাহাৰ, তো এইফালে বান্দৰ বহুত বান্দৰ আছে গাইজ। ইয়াতে ইফালে হনুমান মন্দিৰ, তো আগত কি আছে নাজানো, চাই যাওঁ আমি। তো নাইচ পৰিৱেশ, নাইচ। ফাইনেলি একদম ইফালে মন্দিৰ পালোঁ আহি। তো এইফালে চাকি তাকি দিয়া জেগা আছে। তো গাইজ সেৱা ল'ব বুলি আমি মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। আপোনালোকেও ব'লক আমাৰ লগত, তো চাই যাওক। আপোনালোকে ইয়াৰে মানে দোকানত কিনিবলৈ পাব এইখন, আপোনালোকে গমেই পাব। ইয়াতে বান্ধিব পাৰিব, বেলৰ নেকি, শেৱালি ফুলৰ গাছ হয় এইডাল। চ' গাইজ ইয়াতে মানে আমি চাকি তাকি দিয়াৰ পাছত এটা কথা গম পালোঁ যে ইয়াতে মানে ভোগ চোগৰো ব্যৱস্থা কৰা হৈছে, মানে ভাত। তো ইয়াতে দুটামান মানে খাই কিনে যাম। তো এইটো ভাগ্যটো বেলেগ, মানে নিজে ভাবাই নাছিলোঁ যে এনেকুৱা এটা ইয়াতে ছিষ্টেম আছে। তো আপোনালোকে আহিলে এইটো পাব। তো এইটোৱে হ'ল আমাৰ মন্দিৰটো। তো গাইজ চাওক ভিডিঅ'টো, বহুত মজা পাব গাইজ। তো গাইজ আমি মানে অলপ ফটো চটো উঠিলোঁ, তো তাকে আপোনালোকক কেমেৰাত দেখাই দিওঁ গাইজ। তো গাইজ ফটো চটোবিলাক হ'ল এনেকুৱা। তো গাইজ কিবা কিবি অলপ উঠিলোঁ গাইজ। এতিয়া ইয়াতে দবা কোবালে চাওক। কেনে পালে আজি ভিডিঅ'টো কমেণ্ট কৰি জনাব। লগতে মানে বাই মানে কিবা কিবি ক'ব বোলে, কি ক'বা হা কৈ যা। আমি আজি ডিগেশ্বৰী মন্দিৰলৈ আহিলোঁ। মন্দিৰত আহি ভাল লাগিছে, যদি অহা নাই এবাৰ আহি যাব। তো গাইজ এইটো মানে যে কিবা এটা নিয়ম আছে, মানে এই নিয়মটোৰ কাৰণে আমাৰ ভাল লাগিছে। তো কমিটিৰ মানুহে ক'লে আমাক, তো ক'লে আৰু আপোনালোকে আহিলে ভাত মানে প্ৰসাদ আৰু খাব পাৰিব। খুব সুন্দৰ পৰিৱেশ গাইজ। ইফালে পিকনিক চলি আছে আগত। তো আমাৰ ইফালে এইটো মানে ভিউটো বেলেগ। ইফালে আছে ব্ৰহ্মপুত্ৰ, বেছি দূৰ নাই গাইজ। ব্ৰহ্মপুত্ৰ দেখিব লগত, মানে ইফালে গুৱাহাটী, মানে ব্ৰহ্মপুত্ৰ পাৰ হ'লে ইফালে আৰু গাইজ। ইফালে মানে ভোগ চোগ দিব, তো মানুহ চানুহ আহিছে ইফালে। তো
ইফালে মানে নিয়ম চিয়মবিলাক আপোনালোকে চাই যাওক। চ' গাইছ এনেকৈ আমাক প্ৰসাদবোৰ দিলে কমিটি মানুহে আৰু আপোনালোকে আহিলে পাব তো চাই যাওক ভিডিঅ'টো। চ' গাইজ ভিডিঅ'টো আজি কেনে পালে কমেণ্ট কৰি জনাব। মানে ভিডিঅ'টো ইমানখিনি আছিলে, তো আজি যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব তো চব কৰি দিব গাইজ। তো এইটোৱে আছিল ভিডিঅ', তো আজিলৈকে এৰিছোঁ গাইজ। আকৌ লগ পাই আছোঁ নতুন এটা ব্লগৰ লগত। তো গাইজ আজিলৈকে এৰিছোঁ, বাই বাই।